দৰিদ্ৰতাই কোঙা কৰা এটা পৰিয়ালৰ কৰুণ কাহিনী। বিগত ১.৫ বছৰ ধৰি দুয়োটা কিডনী বিকল হৈ চিকিৎসাধীন হৈ আছে হোজাই লংকাৰ উদালিৰ উছমান আলী নামৰ এজন ব্যক্তি। ইতিমধ্যে চিকিৎসাৰ নামত নিজৰ সম্পত্তি বিক্ৰী কৰিও শেষ কৰিছে যদিও সুস্থ হোৱা নাই উছমান আলী। বৰ্তমান অসহায় হৈ পৰিছে ৩ সন্তানসহ উছমান আলীৰ পত্নী, যাৰ বাবে হেলো অসমৰ যোগেদি অসমৰ হৃদয়বান ৰাইজ তথা চৰকাৰলৈ অকণমান সহায়ৰ বাবে পৰিয়ালটোৰ কাতৰ অনুৰোধ। ১.৫ বছৰ ধৰি দুয়োটা কিডনী বিকল হৈছে। এতিয়া মই যোৱা ফেব্ৰুৱাৰীৰ পৰা সপ্তাহত ২ দিন ডায়েলিচিছ কৰি আছোঁ। 2বাৰ ডায়েলিচিছ নকৰিলে তেওঁৰ পানী পেটত জমা হৈ পেটত মুখ হাত ফুলি যায়। সেইকাৰণে মোৰ মাটি বেটি যি আছিল চবেই শেষ কৰিলোঁ। এতিয়া মোৰ হাতত একো নাই। মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে মই অসম চৰকাৰৰ হাতযোৰ কৰি অনুৰোধ জনাইছোঁ যে মোৰ স্বামীক এই কিডনীটো তেওঁৰ দেউতাকে দিব। অসম চৰকাৰে মোক সাহায্য কৰে যে মোৰ স্বামীৰ কিডনীটো চেঞ্জ কৰিব পাৰে। কিমান টকা খৰচ কৰিলে এতিয়ালৈকে? এতিয়ালৈকে মই বহুত টকা খৰচ কৰিলোঁ। মাটি বাৰী সম্পত্তি চব বিক্ৰী কৰি দিলে? সম্পত্তি চব বিক্ৰী কৰি দিলোঁ। এতিয়া মোৰ হাতত একো নাই। মোক ৰাইজে এতিয়া সহায় কৰি আছে, ডায়েলিচিছ কৰি আছোঁ। এতিয়া ৰাইজে আৰু কিমান কৰিব? এতিয়া মই চৰকাৰৰ আগত হাতযোৰ কৰি কৈ আছোঁ, মোৰ স্বামীক মোৰ সৰু সৰু 2টা ল'ৰা, ছোৱালী এজনী মেট্ৰিকত পঢ়ি আছে, এইবাৰ মেট্ৰিক দিব। তাইও পঢ়াৰ বহুত অসুবিধা হৈ আছে। এতিয়া মই চৰকাৰৰ আগত হাতযোৰ কৰি অনুৰোধ কৰিছোঁ তেওঁ যে মোৰ স্বামীক কিডনীটো চেঞ্জ কৰিবলৈ সহায় কৰে। হয়, অসমৰ প্ৰত্যেকজন সুহৃদয়বান লোকলৈ হেলো অসমৰ তৰফৰ পৰাও অনুৰোধ জনাইছোঁ, আপোনালোকেও অকণমান সঁহাৰি জনাওক। কাৰণ আপোনালোকৰ অকণমান সঁহাৰিয়ে উছমান আলীক সুস্থ কৰি দুৰ্ভগীয়া পৰিয়ালটোৰ মুখলৈ হয়তো হাঁহি ঘূৰাই আনিব পাৰে। আপোনালোকে উছমান আলীক সহায়ৰ হাত আগবঢ়াবলৈ হ'লে একাউণ্ট নম্বৰ 315018545534, IFC কোড SBIN 0008406 নম্বৰত সাহায্য প্ৰদান কৰিব পাৰিব। ল'ৰাটো আজি 1.5 বছৰ থাকি কোম্পানীৰ বেমাৰ আছে। এতিয়া 1.5 বছৰমান ডায়েলিচিছ কৰিছোঁ, এতিয়া ভাল হোৱা নাই। এতিয়া মই যিমান পইচা কৰি আছিলোঁ চব বিক্ৰী বাৰী চবখিনি বেছি কৰি এতিয়া পইচাটো নাইকিয়া হৈ গ'ল। এতিয়া পিছত ডাক্তৰৰ ওচৰত গৈছিলোঁ, নিজে কিডনী দিবলৈ গৈছিলোঁ। নিজে কিডনী দিবলৈ তেওঁ 10 লাখ টকামান লাগে। এতিয়া 1 টকাও নাই। মই কেনেকৈ কি কৰিম? মই আসাম চৰকাৰৰ পৰা মই অনুৰোধ জনাইছোঁ মোৰ ল'ৰাটো ভাল হ'বলৈ। আপুনিও কিডনী দিবলৈ ওলাইছে এতিয়া আপোনাৰ ল'ৰাক? মই কিডনী দিবলৈ ওলাইছোঁ মোক ল'ৰাক। তাৰ পিছতো 10-12 লাখ টকা লাগে? 10-12 লাখ টকা লাগে তাক। আপুনি কি ক'ব অসম চৰকাৰক? এতিয়া মই আবেদন জনাইছোঁ, মই সাহায্য খুজিছোঁ আমাৰ চৰকাৰৰ ওচৰত। আপোনাৰ ল'ৰা যাতে সুস্থ হৈ উঠে? মোৰ ল'ৰাটো যাতে সুস্থ হৈ উঠে। नमस्कार, मेरा नाम हुमान आलम है। मेरा पापा का 6 सालों से किडनी का बीमार है। आपके जरिए हम खबर देना चाहते हैं कि अगर कोई हमारा मदद करना चाहते हैं तो प्लीज़ हमारी मदद कीजिए ताकि हमारे पापा फिर से ठीक हो सके। দবকাৰ পৰা হবিবুৰ ৰহমানৰ প্ৰতিবেদন, হেলো অসম।